নমস্কাৰ বন্ধুসকল, পুনৰ ডেইলি জব নটিফিকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম নতুন এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি মোৰ কামটো আপোনালোকে ভাল পাইছে তো লাইক এটা দি দিব। আজি আৰম্ভ কৰিম নতুন এটি জব ইনফৰমেশ্যন ভিডিঅ'লৈ। সেইটো হৈছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথৰ আণ্ডাৰত 32টা গাঁও প্ৰধানৰ পষ্ট মুকলি হৈছে। ৰেভিনিউ চাৰ্কেল বিশ্বনাথ, গহপুৰ আৰু নদুৱাৰ আৰু হেলেম ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত বিশ্বনাথ ডিষ্ট্ৰিক্টৰ হয়। যদি আপোনালোকে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন প্লাছ আপোনালোকে ইণ্টাৰেষ্টেড হয় তো ভিডিঅ'টো শেষলৈকে চাব। মই আজি ইয়াৰ গোটেই ইনফৰমেশ্যনটো দি আছোঁ। অৰ্গেনাইজেশ্যনটো হ'ব ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বিশ্বনাথ। টোটেল পোষ্ট 32টা। কোৱালিফিকেশ্যন আপোনালোকে ক্লাছ 10 পাছ হ'ব লাগিব। এজ লিমিট 30ৰ আপ হ'ব নালাগিব আৰু এপ্লিকেশ্যন ফি আপোনালোকক নালাগিব। অলৰেডি ইয়াৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ লাষ্ট ডেট 27 জুলাই 2026। 4টা ৰেভিনিউ চাৰ্কেলৰ ভিতৰত এতিয়া আমি আৰম্ভ কৰিম বিশ্বনাথ ৰেভিনিউ চাৰ্কেলৰ নিযুক্তিৰ কথা। ইয়াতে টোটেল 15টা পোষ্ট আছে আৰু ইয়াৰ যোনটো আপোনালোকৰ চেলাৰী হ'ব এইটো হ'ব আপোনাৰ 14,000 পাৰ মান্থ, 14,000 টকা। ইয়াতে আপোনালোকৰ ৰেভিনিউ চাৰ্কেল বিশ্বনাথৰ আণ্ডাৰত মৌজাৰ নামবোৰ আপোনালোকে দিয়া আছে, আপোনালোকে ভালকৈ চাব। আৰু ইয়াতে গাঁৱৰ নামবোৰ দিয়া আছে আৰু ইয়াতে প্ৰতিটো গাঁৱতে এটা এটাকৈ পোষ্ট মুকলি হৈ আছে। আপোনালোকে এবাৰ আপোনালোকৰ যদি গাঁৱৰ হয় তেনেহ'লে ভালকৈ ভিডিঅ'টো পজ কৰি চাব, নহ'লে মই PDF-টো দি দিম কমেণ্ট ছেকশ্যনত, আপোনালোকে সেইটো ডাউনলোড কৰি কিনে এবাৰ চাব। এতিয়া আপোনালোকে কি কৰিব লাগিব? যদিহে আপোনালোকে ভাৰতীয় নাগৰিক হয় তেনেহ'লে এপ্লাই কৰিব পাৰিব আৰু আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰৰ পাৰ্মানেণ্ট বাসিন্দা হ'ব লাগিব। তাতে দিয়া আছে যে আবেদনকাৰী 2জনতকৈ বেছি সন্তান থাকিব নালাগিব। এই অধিসূচনা জাৰি হোৱাৰ আগতে যিসকলৰ 2জনতকৈ অধিক সন্তান আছিলে সেইবোৰক ৰেহাই দিব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ যোনটো বয়স তাৰটো 30 বছৰৰ বেছি হ'ব নালাগিব আৰু আপোনালোকে SSLC পাছ আউট হ'ব লাগিব। উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। আবেদনকাৰীসকলে শাৰীৰিকভাৱে সক্ষম আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। আবেদনকাৰীসকলে আৰ্থিকভাৱে দেৱলীয়া আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব। গাঁও প্ৰধান পৰিয়ালৰ ব্যক্তিক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব। আবেদনকাৰী কোনো চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। আবেদনকাৰীক গাঁও প্ৰধানৰ হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজ নামত ভূমি, স্থাবৰ বা আস্থাবৰ সম্পত্তি থাকিব লাগিব। আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নালাগিব। আবেদনকাৰী চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণৰ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত স্বেচ্ছামূলকভাৱে সহযোগিতা আগবঢ়াব হ'ব লাগিব। আবেদনকাৰী উচ্চ মৰ্যাদাৰ সম্পন্ন দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হ'ব লাগিব। ওপৰৰ উল্লেখ কৰা অৰ্হতা বাধ্যতামূলক। দাখিল কৰা প্ৰমাণপত্ৰ যদি ভুৱা হয় বা নকলি কৰি যদি আপোনালোকে ভালকৈ আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনবোৰ নিদিয়ে তেনেহ'লে ডাইৰেক্ট ৰিজেক্ট কৰাই দিব পাৰে। এতিয়া আমি আৰম্ভ কৰিম গহপুৰ ৰাজচক্ৰ ৰেভিনিউ চাৰ্কেলৰ আণ্ডাৰত কিমানটা পোষ্ট আছে। ইয়াতে টোটেল 4টা পোষ্ট আছে। ইয়াতো ছেইম চেলাৰীটো 14,000 টকা আৰু আপোনালোকৰ গাঁৱৰ নামবোৰ ভিডিঅ'টো পজ কৰি কিনে চাব আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় প্লাছ আপোনালোকে যদি এপ্লাই কৰিব পাৰে তো সোনকালে এপ্লাই কৰিব। আপোনালোকে ভিডিঅ'টো পজ কৰি চাব, নহ'লে PDF-টো ডাউনলোড কৰি কিনে চাব। ইয়াতেও ছেইম প্ৰাৰ্থীৰ নিম্নতম অৰ্হতাটো ছেইম বিশ্বনাথৰ নিচিনাই। এতিয়া আৰম্ভ কৰিম হেলেম ৰাজচক্ৰ হেলেম ৰেভিনিউ চাৰ্কেলৰ। ইয়াতে টোটেল 7টা পোষ্ট আছে আৰু ইয়াতেও 14,000 টকা মান্থলি চেলাৰী পাব আপোনালোকে নিজৰ মৌজাৰ নাম আৰু গাঁৱৰ নামটো মিলাই কিনে এপ্লাই কৰিব। যদিহে আপুনি ইণ্টাৰেষ্টেড হয় ভিডিঅ'টো পজ কৰি চাব আৰু PDF-টো ডাউনলোড কৰি চাবও পাৰে। লাষ্ট ৰেভিনিউ চাৰ্কেল ৰাজচক্ৰটো হ'ল নদুৱাৰ। ইয়াতে আপোনালোকে 6টা পদ পাই যাব আৰু আপোনালোকে নিজৰ গাঁৱৰ নামটোৰ লগত চাই কিনে মৌজাৰ নামটো মিলাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতেও চেলাৰীৰ একে আৰু ইয়াতেও এডুকেশ্যনেল কোৱালিফিকেশ্যন চব একে হ'ব। এতিয়া আপোনালোকে ক'ত এপ্লাই কৰিব? যদি আপোনালোকৰ গাঁৱৰ নাম আৰু মৌজাৰ নাম একে হয়, আপোনালোকৰ সেইটো গাঁৱত যদি মাটি আছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে ক'ত এপ্লাই কৰিব লাগিব? 27 জুলাই 2026 আবেলি 4 বজালৈকে আপোনালোকে বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ৰ গাঁও প্ৰধান শাখাত দাখিল কৰিব পাৰিব আপোনাৰ ফৰ্মটো। আৰু এইটো হৈছে ইয়াৰ আবেদন পত্ৰ। ইয়াতে আপোনালোকে ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰি কিনে আপোনালোকে SSLCৰ এডমিট কাৰ্ড, ভোটাৰ ID, গাঁও বুঢ়াৰ প্ৰমাণপত্ৰ, প্ৰথম শ্ৰেণীৰ দশাধীশ নটাৰীৰ দ্বাৰা প্ৰমাণিত শপতনামা দাখিল কৰিব লাগিব আৰু পাছপৰ্ট চাইজ ফটো দিব লাগিব আৰু আবেদনকাৰী পূৰ্বৰ গাঁও প্ৰধান পৰিয়ালৰ ব্যক্তিৰ হয় নে নহয় সেইটোও আপোনালোকে দিব লাগিব। আৰু মেডিকেল এটা
চাৰ্টিফিকেট প্ৰমাণপত্ৰ আপোনালোকে দিব লাগিব, ভূমিৰ প্ৰমাণপত্ৰ, খতিয়াৰ প্ৰতিলিপি দাখিল কৰিব লাগিব যে আপোনালোকৰ নামত মাটিটো আছেনে নাই এইবোৰ। এই ফৰ্মটোৰ লগতে আপোনালোকে লাগতিয়াল প্ৰমাণপত্ৰবোৰ জেৰক্স কৰি কিনে ছাবমিট কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে তেওঁ লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ।